এতিয়া মোৰ দোকানত আপোনাৰ ভাগৱতী চাই মেটেৰিয়েলৰ আপোনাৰ কাম চলি আছে। আপোনাৰ মই কামটো বৰ্তমান চলাই আছোঁ। আপোনাৰ 4-5জন মিস্ত্ৰী মোৰ লগত আছে। এতিয়া বৰ্তমান এইবোৰ আপোনাৰ এংগুলৰ কামবোৰ চলি আছে, আপোনাৰ ফ্ৰেমৰ কামবোৰ চলি আছে। লগতে আপোনাৰ ভিতৰত আপোনাৰ মোৰ বিশেষকৈ আপোনাৰ জিন্দাল পাব, আপোনাৰ ভাগৱতী চাই পাব। আপোনাৰ এতিয়া বৰ্তমান ভাগৱতী চাই কাম কৰি আছোঁ। আপোনাৰ স্কোৱাৰ ফিটটো আপোনাৰ বৰ্তমান আপোনাৰ 375ৰ পৰা ষ্টাৰ্ট কৰোঁ। বৰ্তমান আপোনাৰ ৰেটটো আপোনাৰ যিমান বাঢ়ি আছে, সেইটো ক্ষেত্ৰত আপোনাৰ স্কোৱাৰ ফিটটো তাত মিলাই লৈ পিনি আপুনি কাম কৰি আছোঁ আমি। দৰ্জা খিৰিকী সকলো বনোৱা হয়, পাৰ্টিশ্যনৰ কামো কৰা হয়। ইয়াত আপোনাৰ মিস্ত্ৰী আপোনাৰ এতিয়া বৰ্তমান দৰ্জা ফ্ৰেম বনাইছে আৰু দৰ্জা আপোনাৰ এতিয়া বনাই আছে। এইবোৰ গ্লাছ ফিটিং কৰিব। ভিতৰতো আপোনাৰ এইবোৰ বনাই আছে। এইবোৰ এংগলবোৰ কাটি থৈছে। এইটো গল্ডেন ব্ৰাউন মেটেৰিয়েল লাগি আছে বৰ্তমান ভাগৱতী চাই। এতিয়া মই মোৰ দোকানত থকা মিস্ত্ৰীৰ পৰা আপোনালোকক মই এলুমিনিয়ামৰ বিষয়ে সকলো জনাম। তাৰ বিষয়ে মানে আপোনাৰ এলুমিনিয়ামৰ স্কোৱাৰ ফিট, আপোনাৰ মেজাৰমেণ্ট আপোনাৰ কেনেকৈ লোৱা হয়, ধৰি লওক আপোনাৰ কাটিং ফিটিং কেনেকৈ কৰে। আৰু বৰ্তমান মই এতিয়া আপোনাৰ গল্ডেন ব্ৰাউন মেটেৰিয়েলটো আপোনাৰ ভাগৱতী চাই আপোনাৰ কাটিঙৰ কাম কৰি আছোঁ, এইবোৰ ফিটিঙৰ কাম কৰি আছোঁ। এইবোৰ গল্ডেন ব্ৰাউন আপোনাৰ দৰ্জাৰ কাম চলি আছে বৰ্তমান। ইয়াৰ বিষয়ে আপোনাৰ মোৰ মিস্ত্ৰীজনে আপোনাৰ সম্পূৰ্ণভাৱে আপোনাক জনাব। আচলতে কি হয় যে আমাৰ এলুমিনিয়ামৰ খিৰিকী, দৰ্জা, পাৰ্টিশ্যন তেনেকুৱাবিলাক আমি বনোৱা হয়। যেনেকৈ এইবোৰ মেটেৰিয়েল দেখিছে আপোনাৰ, আমি তাৰমানে বস্তুবিলাক কাটিং কৰি দৰ্জা, খিৰিকী এনেকুৱাবিলাক বনাওঁ। আৰু ইয়াৰ আপোনাৰ দুটা কোৱালিটিৰ কালাৰ পাব, এটা বগা হোৱাইটত পাব, এটা এইটো আপোনাৰ গল্ডেন কালাৰ পাব। এনেকুৱা ধৰণৰ পোৱা হয়। আৰু এইবিলাক আচলতে স্কোৱাৰ ফুট চিষ্টেমত কামটো কৰা হয়। স্কোৱাৰ ফুট যেনেকৈ ধৰি লওক আপোনাৰ কাম চাইজৰ ওপৰত ডিপেণ্ড কৰিব। তাৰপাছতে স্কোৱাৰটো আপোনাৰ ফুটৰ ওপৰত ডিপেণ্ড কৰিব। যেনেকৈ আমাৰ এতিয়া এইটো হোৱাইট চেনেলটো, এইটো চেনেল এতিয়া আমি 250 টকা, 260 টকা এনেকুৱা স্কোৱাৰ ফিটত কাম কৰি আছোঁ। ইয়াত গ্লাছ থাকিব, আপোনালোকৰ চইচৰ মতে গ্লাছ হ'ব, যেনেকুৱাই কালাৰ লগায়। আৰু ঠিক তেনেকৈ ধৰি লওক এইটো হৈছে গল্ডেন কালাৰ। ইয়াৰ হৈছে আপোনাৰ 450K স্কোৱাৰ ফিট দৰ্জাত চলে। আৰু 300K আপোনাৰ শ্লাইডিং খিৰিকী হয়। এনেধৰণে বনোৱা হ'ব।